সকলোকে নমস্কাৰ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি শুই উঠা দেৰিয়ে হ'ল, বহুত দেৰি হ'ল আজি, মানে শুই উঠো বুলি কওঁতে 10টা বাজি গ'ল। আৰু শুই উঠিলোঁ, মুখ হাত ধুলোঁ, চাহ অকণমান খালোঁ দেহাই মই। খাই কৰি ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ, লগতে কামখিনিও কৰি যাওঁ। তো কাপোৰ অলপ ধুবলৈ আছিলে, কাপোৰো ধুলোঁ, ধুই কৰি গা পা ধুলোঁ, দেহাকো ধুৱাই দিলোঁ, ময়ো ধুলোঁ। আৰু তেনেকৈ একো কাম নাই বাৰু। ইফালে ভাত বনালোঁ, মানে ভাজি বনাবৰ কাৰণে পাচলি ধুই লৈছোঁ বাৰু, তাকে কাটি লওঁ, চাই থাকক। কুন্দুলি আলু ভাজোঁ বুলি ভাবিছোঁ। সেইফালে দেহা বহি আছে। হাই, কি কৰিছা? এনেই বহি আছা? দাঁতকেইটা দেখাই দিয়া। কি হ'ল দাঁতকেইটা? বেয়া হৈ গ'ল। আজি মানে কি হ'ল, মা বেটি পূৰা দেৰিলৈকে শুলোঁ আৰু 10টা বাজি গ'লগৈ, গমেই নাপাওঁ। তো এতিয়া ভাবিছোঁ ভাত হৈ গ'ল বাৰু, কুন্দুলি আলু ভাজোঁ, ভাজি ভাতে খাম আৰু। খাব হৈ গ'ল, ভাজি ভাত বনালোঁ। এতিয়া যিহেতু সময় নাই আৰু সেইকাৰণে কিবাকিবি বনাই নাথাকিলোঁ। ভাত পানী খাই শোৱালে মানে দুপৰীয়াই হ'বগৈ। তো খাই কৰি লওঁ, এইপিনে দেহা খাই আছে। তো খাই কৰি বাকীবোৰ কৈ আছোঁ বাৰু, চাই থাকক। ভাত পানী খাই হৈ গ'ল, দিনটোলৈ আজৰি আৰু। এতিয়া তেনেকুৱা একো কাম নাই বাৰু, দেহা মই ৰুমতে আছোঁ, তেনেকুৱা ক'ৰবাত যাবলগীয়াও প্লেনিং নাই বেলেগ কিবা দেখুৱাবলৈ। তো গ'লে বাৰু দেখুৱাম, চাই থাকিলে লাহে লাহে গম পাবই আৰু। তো এতিয়া ওপৰলৈ যাম বুলি ভাবিছোঁ। ওপৰত মানে কি ভিতৰত অকণ গৰম হৈছে, ওপৰলৈ গ'লে মানে আজি বতৰটো ডাৱৰীয়া নিচিনা গৈছে। ইয়াত তেনেকৈ ইমান মানে বতাহ বৰষুণ বুলি নাই আৰু, কিন্তু কালিৰ পৰা মানে কি এঘণ্টামান বৰষুণ দিছে আৰু সেয়েহে ভাবিছোঁ ওপৰলৈ যাওঁ। বৰষুণ আহোঁ আহোঁ কৰিছে, কাপোৰকেইটাও লৈ আনো আৰু চেঁচা বতাহ মাৰি আছে, অকণমান বতাহ খায়ো আহোঁ। বতাহ বুলি ক'লে মানে তেনেকৈ ইয়াত বতাহ নাই বাৰু, কিন্তু যেতিয়া বতাহ মাৰে বহুত ধুনীয়া চেঁচা বতাহ মাৰে, মানে ভাল লাগি যায় আৰু মন কাণ। তো দেহা গ'ল বাৰু, দেহা আগতীয়াকৈ দৌৰি গৈছে। মা বতাহ মাৰিছে, ওপৰলৈ যাওঁ, ব'লা ব'লা, মানে মোতকৈ এক্টিভ তাই, পূৰা স্পীডত গ'ল আৰু। তো কাপোৰ কানিকেইটা আনোগৈ, কাপোৰকেইটা আনি লওঁ, বেলেগ একো কাম নাই। কাপোৰ কানি আনি ল'লে আজৰি আৰু। তাৰপাছত দেহাক কিবা এটা খাব দিব লাগিব, মানে কি আজি ভাত এবাৰে খালোঁ আৰু ৰাতিপুৱা ভাত খাই কৰি আজৰি হোৱালে 12টা 1টা বাজিলে। এতিয়া মানে তাই ভাত নাখাওঁ কৈছে আৰু বেলেগ কিবা খাম কৈছে। তো তাইক কিবা এটা খাবলৈ বনাই দিব লাগিব। মেগী আছিলে, মেগী খায়নে ৰুটি চুটি কিবা খাই বনাম আৰু কিবা এটা। মা বেটিও অকণমান বনালে হৈয়ে যায়, ইমান বেছি নাখাওঁ, অকণ হ'লেই হৈ যায় আৰু। তো তাই মানে কি হ'ল আজি কাণফুলি পাত ভাঙি থাকিলে মানে কি তাইৰ ভাগৰ এনেকৈ কাণফুলি পাত মানে কি লকটো খোল খাই আছিলে। তো তাই ক'লে যে মা লকটো খুলি দিয়াচোন, খুলি পেলাই ভালকৈ মাৰি দিয়া আকৌ। তো মই মানে মাৰোঁ বুলি লওঁতে চেপা মাৰি দিলোঁ, কাণফুলি পাত ভাঙি থাকিলে। তাইৰ কাৰণে আজি মনটো বেয়া, স্কুল মই কেনেকৈ পিন্ধি যাম, লগৰবোৰে হাঁহি দিব। তো মানে কি এখন কাণত ফুলি আছে, এখন কাণত মই নাৰিকল পাতৰ এনেকৈ মিহিকৈ শলা এডাল মানে ভৰাই থৈছোঁ। তো নিম পাতৰ শলা আনি দুখন কাণতে ভৰাই দিব লাগিব। ফুলি এযোৰ বনাবলৈ যাম বুলি ভাবিয়ে আছিলোঁ বাৰু, মানে কি তাই আগষ্টত বাৰ্থডে আহি আছে। তো ভাবিছিলোঁ বাৰ্থডেতে সোণৰ ফুলি এযোৰ বনাই দিম। বহুত দিনৰ মানে সপোন এটা আছিলে, আশা, মানে কি মই বনাই দিম বুলি ভাবি আছিলোঁ। কিন্তু মানে যেতিয়া ভাবিছিলোঁ তেতিয়া ইমানেই বেয়া পৰিস্থিতি, মানে সম্ভৱেই নহয় যে মই তাইক ফুলি এযোৰ বনাই দিম। কিন্তু এতিয়া যিহেতু নিজে কিবা এটা কৰিছোঁ, নিজৰ পইচাৰে যদি মই নিজৰ ছোৱালীজনীক কিবা এটা দিব পাৰোঁ, তো ভাল লাগিব আৰু মনটো। তেতিয়া মানে কি মোৰ তেনেকুৱা একো উপাৰ্জন নাছিলে, তেনেকুৱা একো ইনকম নাছিলে। কিন্তু মানে কি এতিয়া মই যিহেতু চেন্নাইত আছোঁ, চেন্নাইলৈ অহাৰ পৰা মই এতিয়া নিজেই কৰিছোঁ, সৰু সুৰাকৈ কিবা এটা হ'লেও কাম এটা কৰিছোঁ নিজৰ বুলি। তো নিজৰ কিবা এটা যেতিয়া উপাৰ্জন হয়, কিবা এটা কৰোঁ, তেতিয়া মানে কি মনটো ভাল লাগে আৰু। নিজৰ পইচাই নিজৰ সন্তানক যে কিবা এটা দিব পাৰোঁ, নিজৰ মাক হিচাপে মানে ভাল লাগে আৰু, বহুত ভাল লাগে। তো ভাবিছোঁ বাৰ্থডেত তাইক সোণৰ ফুলি এযোৰ বনাই দিম। কিন্তু ভাবি আছিলোঁ যে যাম আগষ্টত তাইৰ বাৰ্থডে, তেতিয়াই যাম আৰু বাৰ্থডে আগে। কিন্তু এতিয়া আজি ফুলি ভাঙিয়ে থাকিলে, সেয়েহে এতিয়া মানে আগতীয়াকৈ যাব লাগিব আৰু, মানে অকণমান দেৰিকৈ যাম বুলি ভাবিলে নহ'ব। এতিয়া এইকেইদিনতে গৈ বনাই দিব লাগিব ফুলি এযোৰ। দেখাম বাৰু কেনেকুৱানো লৈ দিওঁ তাইক, চাই থাকিব, চাই থাকিলে গম পাব আৰু।